আলেব ৰাব্বানী আপোনাক মই দুটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ যে মাইনৰিটি বা আপোনালোকৰ নিজাববীয়া যি জাতি আছে এই হিচাপত প্ৰমোদ বড়োৰ নেতৃত্বত আপোনালোকে কি লাভ বা কি সুবিধা পাইছে? প্ৰথমতে ইয়াত মাতি আনি কথা কোৱাৰ সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাওক, প্ৰমোদ বড়ো ছাৰে অহাৰ পিছত বহুখিনি আমাৰ মহিদুল্লাহ কৈ গ'ল ইতিমধ্যে ডেভেলপমেণ্টৰ কথা বা সা সুবিধাৰ কথা যদি ক'বলৈ যাওঁ, বিশেষকৈ মই য'ৰ পৰা বিলং কৰোঁ খুবেই চেঞ্চিটিভ এৰিয়া আছিলে এটা সময়ত। এনেকুৱা কোনো দিন নাছিলে যে আজি কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা নাই। আপোনাৰ ৰেপেই কওক, কিডনেপেই কওক বা ধন দাবী, তেনেকুৱা ধৰণৰ প্ৰতিনিয়ত ঘটনা ঘটা আছিলে। যাৰ কাৰণে মই নিজেই সেই ঘৰখন এৰি পেলাই, মোৰ জন্মস্থান জেগা এৰি পেলাই মই বেলেগত থাকিব লগা হৈছিল এটা সময়ত। এতিয়া আকৌ মই তাত গৈ আছোঁ। তো এই পৰিস্থিতিবিলাক আমি ফেচ কৰিছোঁ। বৰ্তমান এনেকুৱা এটা পৰ্যায় আপোনালোকে জানে, আপোনালোকে যিহেতু গ্ৰাউণ্ডত যায়, ফিল্ডত যায়, আপোনালোকে জানে এই 4.5 বছৰত তেনেকুৱা কোনো ধৰণৰ বিক্ষিপ্ত ঘটনা ক'তো ঘটা নাই। বিশেষকৈ কোকৰাঝাৰত ৰাতি 6টাৰ পিছত মানুহ ওলাব পৰা নাছিলে। আমি BTCৰ হৈও কিন্তু আমি BTCত মানে কোকৰাঝাৰত আহিবলৈ ভয় কৰিছিলোঁ এটা সময়ত। কিন্তু আজি কি হয়, ৰাতি 3টা-4টা বজাৰ পিছতে আমি কোকৰাঝাৰৰ পৰা ওলাওঁ, সেই পৰিৱেশটো নাই। ইভেনকি কিছুমান ভিতৰৰ গাঁও অঞ্চলত ৰাস্তা পাহৰি যদি আমি যাওঁ, তেওঁলোকে ধুনীয়াকৈ আমাক আগুৱাই দিয়ে। এই পৰিৱেশটো আগত নাছিলে। আগত আপোনাৰ বড়ো সম্প্ৰদায়ৰ হওক বা আমাৰ মাইনৰিটি সম্প্ৰদায়ৰ মানুহ যেতিয়া কথা পাতিছিলে, তেতিয়া এটা গেপ আমি অনুভৱ কৰিছিলোঁ। আমি এটা তেনেকুৱা এটা ফিল কৰিছিলোঁ যে তেওঁলোকৰ মনত চাগে আমাক বিশ্বাসত ল'ব পৰা নাই, আমি তেওঁলোকক বিশ্বাসত ল'ব পৰা নাছিলোঁ। এনেকুৱা এটা পৰিস্থিতি আছিলে। আজিৰ তাৰিখত কিন্তু সেই পৰিস্থিতিটো নাই। আৰু বিশেষকৈ যিটো ডেভেলপমেণ্টৰ কথা কৈছে, ডেভেলপমেণ্ট তেতিয়াই সম্ভৱ যেতিয়া শান্তি সম্প্ৰীতি ঘূৰি আহিব, অটুট থাকিব। শান্তি সম্প্ৰীতি অটুট থাকিলে আপোনাৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰতে হওক বা ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক, সকলো দিশতে আগবাঢ়ি যাব দেশ এখন বা ঠাই এখন। কিন্তু আগতে সেই পৰিস্থিতি একেবাৰে নাছিল, বিশৃংখল এটা পৰিস্থিতি আছিল। আৰু 17 বছৰে হাগ্ৰামা চৰকাৰে যি মানে উন্নয়নৰ যি মানে ঢোল বজাই থাকে, ফাটা ঢোল বজাই থাকে, এই ক্ষেত্ৰত মই নিজে ক'ব বিচাৰিছোঁ, মই নিজে যিটো প্ৰাইমেৰীৰ পৰা বিলং কৰোঁ, মোৰ ঘৰৰ কাষতে মোৰ প্ৰাইমেৰীৰ লগতে এটা প্ৰাইমেৰী আছে, আপোনাৰ মাইনৰিটি মেজৰিটি প্ৰাইমেৰী, সেইটো হৈছে ঢেকীয়াজানী প্ৰাইমেৰী, হালবাৰী সমষ্টিত। এটা প্ৰাইমাৰীত মই RTI তথ্য কিছুমান আছে মোৰ লগত, মই তথ্যখিনি লগত লৈ অহা নাই, যিহেতু আজি গম পোৱা নাছিলোঁ বিশেষকৈ। তো তাত মই RTI তথ্য আৰু তেওঁলোকৰ যিখিনি ৰিপৰ্ট কাৰ্ড মতে মই যিখিনি পাইছোঁ, আমাৰ চৰকাৰ অহাৰ আগে জাষ্ট মোটামুটি প্ৰায় আপোনাৰ 105 কোটি টকাৰ কেলেংকাৰী এটা VCDCতে কৰিছে। মানে আপোনাৰ কোনো ধৰণৰ কামেই কৰা নাই। মই যিখন স্কুলত পঢ়িছিলোঁ মাত্ৰ চালি আছিলে, বাকী বেৰ নাছিলে, বেঞ্চাৰ স্কুল আছিলে। সেই স্কুলখনৰ বিল্ডিঙৰ নামত পইচা মোকলাই নিছে। আমাৰ পল্লা ৰিভাৰৰ ওপৰত কৈমাৰী বুলি এটা জেগা আছে, তাত মানে আপোনাৰ চুইচ গেট বনোৱাৰ নামত পইচা মোকলাই নিছে। তো তেনেকুৱা দুৰ্নীতি আছিল, অকল সূতা আৰু কম্বল, বাকী কোনো ধৰণৰ ছিষ্টেম নাছিল, কোনো স্কিমৰ নামে মই শুনা নাছিলোঁ, তেনেকুৱা কোনো ধৰণৰ উন্নয়ন নাছিল। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত উন্নয়ন কৰিছে। এতিয়া চাওক, আমাৰ উন্নয়ন এনেকুৱা এৰিয়া নাই, কোনো এটা এৰিয়া নাই যে আমাৰ এটা কালভাৰ্ট বাকী আছে বনাবলৈ। বা স্বাধীনতা আন্দোলনৰ পিছৰ পৰা মই য'ৰ পৰা যিটো সমষ্টিৰ পৰা বিলং কৰি আছোঁ, 4-5টা ব্ৰিজ আপোনাৰ 20%, 10% কাম কৰাকৈ সকলো বিল মুকলাই লৈ গৈছে তেওঁলোকে। কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত মই যিটো সমষ্টিৰ পৰা বিলং কৰি আছোঁ, এইটো সমষ্টিত 7টা ব্ৰিজ, ইতিমধ্যে 7টা ব্ৰিজৰ কাম উদ্বোধনী কৰা হৈছে। তাৰে ভিতৰত 4টা হৈছে আমাৰ মাইনৰিটি মেজৰিটি অঞ্চল, মাইনৰিটি এৰিয়া। আৰু এই ব্ৰিজখিনি কিন্তু স্বাধীনতা আন্দোলনৰ পিছৰ পৰা হোৱা নাই, এতিয়া হৈছে। তো 4 বছৰ, 17 বছৰ আৰু 4 বছৰ আপুনি কম্পেয়াৰ কৰক, সেই হিচাপত আমাৰ বহুত হৈছে। আৰু মেইন হৈছে আমাৰ মাইনৰিটিৰ শান্তি আৰু সম্প্ৰীতি। তো সেইটোৱে মেইন কথা। শান্তি সম্প্ৰীতি অটুট থাকিলে ডেভেলপমেণ্ট অট'মেটিক হ'ব আৰু শিক্ষাৰ দিশতো আগুৱাই যাব। যোৱা 2 দিনমান আগত মুকিবুৰ ৰহমান তেখেতক UPPL তৰফৰ পৰা এজাৰ দিয়া হৈছিলে। কি কাৰণত এজাৰ দিয়া আছিলে আৰু এই মুকিবুৰ ৰহমানে কোন আছিলে আচলতে? চাওক, তেখেতে এজন ধৰ্মীয় লাইনৰ মানুহ, তো সেই হিচাপে আৰু তেওঁ নন BTCৰ মানুহ। তেখেতৰ ঘৰ হৈছে দৰং জিলাত। নাজানো তেখেতে বৰপেটা ৰোডত আহি পেলাই এটা পৰ্টেলত বহি কিয় প্ৰমোদ বড়ো ছাৰক তেনেকৈ ক'লে, নিশ্চয় ইয়াত কিবা উদ্দেশ্য আছে। তেওঁৰ উদ্দেশ্যটো আপোনালোকে গমেই পায়, নক'লেও হ'ব। তেওঁ বিৰোধীৰ পৰা মোটা অংকৰ ধন লৈছে, মানে কেনেকৈ আমাৰ মাইনৰিটিৰ মানুহখিনিক মানে বিভাজন কৰিব পৰা যায়। ইয়াত এটা কথা আপোনালোকে চাগে জানে, আমাৰ মাইনৰিটিৰ মানুহখিনি বিশেষকৈ আৱেগিক হয়, ধৰ্মীয়ভাৱে অলপ আৱেগিক হয়। আৱেগিক হৈ পেলাই ডিচিশ্যনটো লয় ইলেকশ্যনৰ সময়ত। আৰু হাগ্ৰামাই সেই সুযোগটো লৈছিলে ইমান বছৰে। আৰু শিক্ষাৰ হাৰ যিহেতু আমাৰ BTCত কম আছিল, যাৰ কাৰণে হাগ্ৰামাই কিন্তু এই 17 বছৰে এই সুবিধাটো গ্ৰহণ কৰিছিলে। তো যাৰ কাৰণে মুকিবুৰ ৰহমানক হায়াৰ কৰা হৈছিলে চাগে।
তেখেতক তেনেকুৱা কথা ক'বলৈ দিয়া হৈছিল, নহ'লে কাৰণবিহীনভাৱে তেখেতে আহি পেলাই এনেকৈ প্ৰমোদ বড়ো ছাৰক থ্ৰেটিন দিয়াটো তাৰ কোনো হেৰি নাই। তেতিয়াতো যিটো নন ব্ৰিটিছি মানুহ আৰু কোনো ৰাজনৈতিক দলৰ লগত তাৰ কোনো সম্পৰ্ক নাই, কোনো দলৰ মানুহ নহয়। কেতিয়াবা শুনা পাওঁ তেখেতে চামগুৰিত বিজেপিৰ হৈ কেম্পেইন কৰিবলৈ যাব। আকৌ যোৱা বিটিআৰ নিৰ্বাচনত আমাৰ হৈ পেলাই দুচাৰিটা কেম্পেইন কৰিছিল, মাজতে তেওঁ BPF না বিজেপিৰ লগত বিজেপিৰ কোনোবা নেতাৰ লগত কথা পাতোতে কিবা এটা অডিঅ' ভাইৰেল হৈছিলে। তেনেকুৱা ধৰণৰ মানুহ তেওঁলোক হৈছে একচুৱেলি দালাল শ্ৰেণীৰ মানে এক শ্ৰেণীৰ দালাল হয়, মানে বিৰোধীৰ পৰা মোটা অংকৰ ধন ল'ব। আৰু যিহেতু হাগ্ৰামাই বস্তু বুজি পায় যে আমাৰ সংখ্যালঘু মানুহখিনি, ধৰ্মীয় সংখ্যালঘু মানুহখিনি অলপ ধৰ্মীয়ভাৱে আৱেগিক হয়, সেইকাৰণে এনেকুৱা মানে হাজিৰ ড্ৰেছটো মাজে মাজে পিন্ধে দেখিছে আপুনি। তো তেনেকুৱা মানে ভাবিছে যে এনেকুৱা দালাল শ্ৰেণী কিছুমান মৌলবী টাইপৰ মানুহ আনি পেলাই যদি আমি সংখ্যালঘু এৰিয়াত আৱেগিক অলপ ভাষণ দিয়াৰ কাৰণে যদি আমি হেৰি কৰোঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে আৱেগিক হৈ পেলাই ভোটটো ডাইভাৰ্ট কৰিব। কিন্তু সেইটো সুযোগ এইবাৰ তেওঁলোকে নাপাব, কাৰণ আমাৰ মাইনৰিটি অঞ্চলখিনিত যথেষ্ট মানে শিক্ষাৰ হাৰ যথেষ্ট বাঢ়িছে। এতিয়া প্ৰত্যেকটা গাঁৱত আমাৰ যথেষ্ট শিক্ষিত ল'ৰা যুৱক যুৱতী আছে। তেওঁলোকে নিশ্চয় বৰ্তমান আগৰ যি 17 বছৰৰ যি শাসনকালত যি দুৰ্নীতি বা যি ভ্ৰষ্টাচাৰ বা যি অপশাসন বা যি হত্যাকাণ্ড যি হিংসা প্ৰতিনিধিত্ব হৈ আছিলে, সেই বস্তুখিনি তেওঁলোকে নিজ চকুৰে দেখিছে, উপলব্ধি কৰিব পাৰিছে। আৰু শিক্ষাৰ ক্ষেত্ৰতে হওক, আগত আপোনাৰ কি আছিলে মানে আপোনাৰ নন ব্ৰিটিছিত গৈ পেলাই আপোনাৰ শিক্ষা গ্ৰহণ কৰিব লাগিছিলে। এতিয়া আপোনাৰ প্ৰত্যেকখন গাঁৱতে আপোনাৰ জাতীয় বিদ্যালয়ৰ পৰা আৰম্ভ কৰি ইংলিছ মিডিয়াম, অসমীয়া মাধ্যমৰ পৰা আৰম্ভ কৰি ইংলিছ মিডিয়ামৰ স্কুল গঢ় লৈ উঠিছে। আপোনাৰ হাইস্কুলৰ পৰা আৰম্ভ কৰি কলেজলৈকে আপোনাৰ মেডিকেল প্ৰাইভেট নাৰ্ছিং হোমৰ পৰা আৰম্ভ কৰি বহুত কিবা কিবি এতিয়া আপোনাৰ লোকেলতো উপলব্ধ। গতিকে মানুহখিনি এতিয়া শিক্ষিত আমাৰ যিখিনি যুৱ সমাজ আছে, যুৱ সমাজে বুজি পাইছে যে UPPL ৰ বাহিৰে বেলেগ কোনো মানে হেৰি নাই। কাৰণ UPPL ৰ যিটো ৰাজনীতি আৰু BPF ৰ ৰাজনীতি সম্পূৰ্ণ বেলেগ। তাৰ কাৰণে মুজিবুৰ ৰহমানক তেনেকৈ মানে ডিভাইড কৰাৰ কাৰণে বা সেই সুযোগটো গ্ৰহণ কৰাৰ কাৰণে হয়তো তেওঁ হায়াৰ কৰিছিলে। কিন্তু এইটো আমি কেতিয়াও হ'বলৈ নিদিওঁ। আমাৰ সংখ্যালঘু ৰাইজ বুজি পাইছে এইটো কেতিয়াও এনেকৈ মানে যি সংঘৰ্ষ যি 2008 বা 2012 2016 যি সংঘৰ্ষ হৈছিলে, নিশ্চয় তেনেকুৱা উচতনিমূলক মন্তব্যৰ পিছতে কিন্তু এই ঘটনাবিলাক ঘটিছিল। যেনেকৈ প্ৰমীলা ব্ৰহ্ম ডাঙৰীয়ে নি আগদিনাখন এটা উচতনিমূলক ভাষণ দিলে, পিছদিনাখন মানে ঘটনাটো ঘটিল। তো তেনেকুৱা এটা কিবা নিশ্চয় কৰিব তেওঁলোকে পৰিকল্পনা কৰিছিল, কিন্তু সেইটো আমি সফল হ'বলৈ নিদিওঁ। আমাৰ সংখ্যালঘু জনগণ এতিয়া সজাগ হৈছে, সচেতন হৈছে। আৰু যেহেতু শিক্ষাৰ হাৰটো বাঢ়ি গৈছে, শিক্ষাৰ হাৰ বাঢ়ি গ'লে অট'মেটিক আপোনাৰ ৰাজনীতিভাৱেই হওক বা অন্য দিশত সকলো দিশতে আগবাঢ়ি যায়। গতিকে এই অপশক্তিবিলাকক আমাৰ সংখ্যালঘু ৰাইজে এইবাৰ কোনো পধ্যে প্ৰশ্ৰয় নিদিয়ে আৰু এই শান্ত BTR কেতিয়াও অশান্ত কৰিবলৈ নিদিয়ে। এইখিনি আমি ক'ব পাৰোঁ। আমাৰ যিহেতু আমি ডোৰ টু ডোৰ আমি প্ৰগ্ৰাম কৰি আছোঁ, আমি গৈ আছোঁ, চবৰ লগত আমি কথা বতৰা পাতি আছোঁ, কিন্তু আমি যিটো ফিডবেক পাইছোঁ ৰাইজৰ পৰা যথেষ্ট বিপুল হোৱাৰে পাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰতিনিয়ত শ শ যুৱক যুৱতী আপোনাৰ যোগদান কৰি আছে। নতুন ভোটাৰ যিখিনি আছে 90% আমাৰ লগত আছে, 90%, বড়োই হওক অনবড়োই হওক। যে নিৰ্বাচন আহি আছে, ছেপ্টেম্বৰ মাহত হ'ব বুলি শুনা পাই আছোঁ। কি কাৰণত মাইনৰিটিয়ে বা আপোনালোকে UPPL দলক ভোট দিব? চব কথাখিনি আমাৰ উপৰোক্ত যিখিনি বক্তা আছিলে সকলোৱে কৈ গ'ল, ইয়াৰ মাজত বহলাই ক'ব লগা একো নাই। তো মই ইয়াৰ আগতে আপুনি এটা কুৱেশ্যন কৰিছিলে, তাত মই এটা বস্তু ইয়াত কৰিব বিচাৰিছোঁ। যি দুজন মানুহৰ নাম আপুনি ল'লে, যে সঘনাই তেওঁলোকে ছ'চিয়েল মিডিয়াই হওক বা ইলেক্ট্ৰনিক মিডিয়াৰ সন্মুখত আহি পেলাই কৈ থাকে যে প্ৰমোদ বড়ো ছাৰে যোৱা ইলেকশ্যনত তেওঁলোক দুজনক বলিৰ প্ৰথা সজালে। মই জাষ্ট এটা এক্সাম্পল দিব বিচাৰিছোঁ। আমাৰ যিটো সমষ্টি মথনগুৰি সমষ্টিৰ পৰা এজনে খেলিছিলে নিৰ্বাচন, যোৱা BTC নিৰ্বাচনত, তাত আমাৰ বড়ো ভোট আছিলে 12,000। বড়ো ভোটটো এনেই কম ভুল হয় জানে, মাইনৰিটি বেছি হয়, বা মাইনৰিটি আছিলে প্ৰায় 22,000 মান, বেংগলী ভোট 20,000 ওচৰা-ওচৰি আছিলে। তো তাত অকল বড়ো ভোটে পাইছে 6,000 ওপৰত, অকল বড়ো ভোট। আৰু মাইনৰিটি 22,000ৰ ভিতৰত পাইছে মাত্ৰ 600 ভোট। তেতিয়াহ'লে আপুনি কওক, ইয়াতে বলিৰ প্ৰথা প্ৰমোদ বড়ো সজাইছে তাৰ না নিজৰে ভেটি দুৰ্বল আছে? আপুনি কওক। এতিয়া আপুনি মোক সুধিছে যে UPPLক কিয় ভোট দিব লাগে। UPPLক ভোট সেইকাৰণে দিব লাগে কাৰণ এই 17 বছৰৰ যি অপশাসন আছিলে, যি অশান্তি আছিলে, এই অশান্ত জৰ্জৰ BTCত বৰ্তমান যি শান্তি ঘূৰি আহিছে, এই শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে। আৰু হাগ্ৰামাৰ কোনো ধৰণৰ ভিজন নাই, হাগ্ৰামাৰ কোনো ধৰণৰ ভিজন নাই। প্ৰমোদ বড়ো ছাৰৰ কথা হৈছে কি, আমাৰ BTRত বসবাস কৰা যি ক্ষুদ্ৰ ক্ষুদ্ৰ যি জাতি জনগোষ্ঠী আছে, সকলোকে
সন্মুখত আনি তেওঁলোকৰ নিজৰ চিনাকি তেওঁলোকৰ ভাষা সংস্কৃতি তেওঁলোকৰ কলা সংস্কৃতি যিবিলাক আছে এইখিনি মানে আমাৰ অসমতে হওক বা আমাৰ ইণ্ডিয়াত সকলো লগত চিনাকি দিয়াৰ কাৰণে এটা মানে যিটো এটা চেষ্টা এইটোৰ কাৰণে দিব লাগে 2 নম্বৰ যিটো মেইন যিটো কথা শান্তি সম্প্ৰীতি এই শান্তি সম্প্ৰীতি অটুট ৰখাৰ কাৰণে আমাৰ UPPL চৰকাৰক ভোট দিব লাগে